নমস্কাৰ। এয়া সামাজিক মাধ্যমৰ সমূহ দৰ্শক আৰু শ্ৰোতালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ব্যক্তি আৰু ব্যক্তিত্ব শিতানত মোৰ চুটিগল্প আৰু কবিতা পাঠৰ যিখন ধাৰাবাহিক চলি আছিল 16টা খণ্ড অতিক্ৰম কৰাৰ পিছত আজি এয়া 17 খণ্ডটি আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে 2টি কবিতা আগবঢ়োৱা হৈছে আৰু এই 17 খণ্ডৰ বাবে এটি চুটিগল্প আগবঢ়াবলৈ লৈছোঁ। গল্পটোৰ পটভূমি 60ৰ দশকৰ গ্ৰামাঞ্চলৰ এজন অভাৱগ্ৰস্ত নাট্যকৰ্মীৰ সংঘাতপূৰ্ণ জীৱনগাথা। এই গল্পটি 1994 চনৰ 5 অক্টোবৰত সাপ্তাহিক বাতৰি কাকত বুধবাৰত প্ৰকাশ পোৱাৰ উপৰিও মোৰ অৰ্জুন কৰ্ণ ইত্যাদি নামৰ গ্ৰন্থখনত প্ৰকাশ পাইছে। গল্পটোৰ শিৰোনাম আৰু এজন কৰ্ণ। গল্পটোৰ শিৰোনাম আৰু এজন কৰ্ণ। ফণীধৰে পদূলিমুখত থিয় হৈ গাঁওখনলৈ চালে। খন্তেক আগে ঘৈণীয়েকে ল'ৰা ছোৱালী দুটি লগত লৈ গাঁৱৰ যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা থিয়েটাৰ উপভোগ কৰিবলৈ গ'ল। গাঁৱৰ ল'ৰা ছোৱালীহঁতে আজি নিশা দাতাকৰ্ণ নাটক অভিনয় কৰিব। এসময়ত ফণীধৰেও গাঁৱৰ থিয়েটাৰত অভিনয় কৰিছিল। দাতাকৰ্ণত কৰ্ণ, কংসবধত কংস, ৰামায়ণত অনুজ লক্ষ্মণ আদি চৰিত্ৰবোৰ সি নিখুঁতভাৱে অভিনয় কৰিছিল। তাৰ মাতটো গলগলীয়া। শৰীৰৰ গঠন ভাল কাৰণে ৰাইজে তাৰ ওপৰতে মুখ্য চৰিত্ৰবোৰ জাপি দিছিল। যোৱা 5 বছৰে সি গাঁৱৰ থিয়েটাৰ ভাওনাৰ ফালে মুখ কৰা নাই। এবাৰ দাতাকৰ্ণ নাটকত কৰ্ণৰ ভাও দি সি দৰ্শকৰ পৰা প্ৰশংসা বুটলি মণি মুকুতা কুণ্ডল কিৰীটিসহ পোচাকখিনি টোপোলা বান্ধি লৈ ঘৰলৈ আহি আছিল। পাৰ হৈ যোৱা নিশাটোৱে তাৰ মনত আনন্দ আৰু দুখ দুয়োটাকে দিছিল। তাৰ ৰথৰ চকাটো মেদিনীয়ে গ্ৰাস নকৰা হ'লে অৰ্জুনে তাক মাৰিব নোৱাৰিলেহেঁতেন। অৰ্জুনৰ ভাও দিয়া শ্ৰীধৰ তাৰ সম্বন্ধীয় মোমায়েক। শ্ৰীধৰে তাৰ উন্নতি চকু পাৰি দেখিব নোৱাৰিছিল। যাহা হওক অৰ্জুনৰ হাতত মৰিলেও তাৰ মৃত্যু উজ্জ্বল গৌৰৱময়। নাটকৰ আখৰা চলি থকা সময়ত আখৰা চাই থকা গুৰুতুল্য মাণিক মাষ্টৰে কৰ্ণৰ বচন ওলালেই অভিভূত হৈ পৰে। ধৈৰ্য ধৰিব নোৱাৰি কৈ পেলায়, মহাভাৰতত কৰ্ণৰ দৰে উজ্জ্বল চৰিত্ৰ নাই। বলিবীৰ বালিবীৰ বীৰ হনুমান নহয় নোপজে বীৰ কৰ্ণৰ সমান। ফণীধৰক কাষত বহুৱাই লৈ মাণিক মাষ্টৰে নানা পৰামৰ্শ দিয়ে। দিনটোৰ কোনোবা এটা সময়ত মাণিক মাষ্টৰে চোৰত হুপি হুপি ফণীধৰৰ চোতালত দুখৰি পীৰা এখনত বহি হুমুনিয়া কাঢ়ি ক'বহি, বুজিছ ফণীধৰ, দেশখন দুৰ্যোধন দুঃশাসনেৰে ভৰি পৰিল। ধনুখন আৰু পোচাকৰ টোপোলাটো বাৰাণ্ডাৰ মজিয়াখনত থৈ ফণীধৰে তাৰ জীৱিকাৰ একমাত্ৰ সম্বল তামোল গছ কেইজোপালৈ চালে। ই কি? তামোল এঠুকো নাই। পৈতৃক সম্পত্তি বুলিবলৈ 2 কুৰিজোপামান তামোল, 4 জোপামান নাৰিকল আৰু ৰোপিত মাটি 2 বিঘা আছে। তামোলখিনিয়ে তাৰ আশা ভৰসাৰ থল। ফণীধৰে প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ ৰ'ল। এসোপামান চকু পানী বাগৰি আহি নিশা ভাও দিওঁতে ৰং বৰণ ঘঁহা গাল দুখন তিয়াই পেলালে। তামোল বিক্ৰী কৰি পোৱা পইচাৰে সি ল'ৰা ছোৱালীক কাপোৰ কানি দিয়ে। উৱলি যোৱা ঘৰৰ ছাল দুখন মেৰামতি কৰে। আজি স্বয়ং মহাৰথীৰ ঘৰতে চোৰ। ব্যৰ্থতাৰ শিল্পী জীৱন। ধনুখনৰ এটা মূৰত পোচাকৰ টোপোলাটো আৰি কান্ধত তুলি লৈ ফণীধৰে বায়ু বেগে মাণিক মাষ্টৰৰ চোতাল পালেগৈ। মাষ্টৰক টোপনিৰ পৰা জগাই ধনুখনেৰে সৈতে টোপোলাটো মাটিত থৈ মাণিক মাষ্টৰৰ চৰণত পুৰি খাই পৰিল, ছাৰ, মই আজিৰ পৰা ভাওনা থিয়েটাৰ একো নকৰোঁ। এবাৰ ভাও দিওঁতে সিন্ধি খান্দি বাচন বৰ্তন সোপাকে লৈ গ'ল। এইবাৰ জীৱিকাৰ একমাত্ৰ সম্বল তামোলখিনিও লৈ গ'ল। মহাভাৰতৰ দাতাকৰ্ণ আজি সৰ্বহাৰা। মহাভাৰতৰ দাতাকৰ্ণ আজি সৰ্বহাৰা নিশ্চ। মাণিক মাষ্টৰে চকুহাল মোহাৰি ফণীধৰৰ ফালে চালে। কথা ক'বলৈ পাহৰিলে। সমাজখন অনৈতিকতাই গ্ৰাস কৰাৰ কথা মাণিক মাষ্টৰেও জানে। যিদিনাই গাঁৱত ভাওনা থিয়েটাৰ পূজা আদি হয় সেই নিশাই গাঁৱত কাৰোবাৰ হাঁহ পাৰ
তামোল নাৰিকল কাৰোবাৰ ভঁৰালৰ ধান চুৰ হয়। সমাজৰ সঁচা শিল্পী এজনৰ দুৰৱস্থা দেখি মাণিক মাষ্টৰে অন্তৰত চৰম আঘাত পালে। ওলাই গৈ চালে ফণীধৰ সন্মুখত নাই। ফণীধৰ কেতিয়া আঁতৰি গ'ল মাণিক মাষ্টৰে গমেই নাপালে। পদূলিমুখলৈ আহি চালে ফণীধৰ বহু দূৰ পালেগৈ। ফণীধৰে ঘৈণীয়েকক টোপনিৰ পৰা নজগালে। বাৰান্দাতে থৈলা পাৰি বিশ্ৰাম কৰিলে। নিশা উজাগৰে কটোৱাৰ ভাগৰ, অৰ্জুনৰ লগত সমৰ কৰা ভাগৰে তাক হেঁচি ধৰিলে। কিন্তু টোপনি নাহিল। নানা দুশ্চিন্তাই তাক জুমুৰি দি ধৰিলে। মাণিক মাষ্টৰে বেয়া পালেও দুখ পালেও পাওক, সি আজিৰ পৰা অভিনয় নকৰে। তাৰ কণ্ঠ অংগী ভংগী ভাল কাৰণে মাণিক মাষ্টৰে তাক থিয়েটাৰত নমাইছিল। আৰ্থিক অনাথন, সমাজৰ অশুভ পৰিৱেশ পৰিস্থিতিৰ দোহাই দি সি বাৰম্বাৰ আপত্তি কৰিছিল। মাণিক মাষ্টৰে তাৰ দেহ মনত শিল্পী সত্তাৰ উমান পাই নিজৰ ল'ৰাৰ দৰে কাষত বহুৱাই লৈ মৰম কৰি কৈছিল, ফণীধৰ, সংস্কৃতিৰ শক্তি অপাৰ। সংস্কৃতিয়ে দুষ্কৃতিক বিনাশ কৰিব পাৰে। মাণিক মাষ্টৰৰ কথা মিছা। সংস্কৃতিয়ে দুষ্কৃতিক জীয়াই ৰাখে, বিনাশ নকৰে। ফণীধৰে বহুতো পুৰণা কথা মনত পেলালে। পহৰা দিবলৈ অনা বেতৰ লাঠিডাল আৰু দীঘল নলীয়া দাখন মাটিত থৈ সি পদূলিমুখৰ ঘাঁহনিডৰাত বহি ল'লে। ইতিমধ্যে থিয়েটাৰ আৰম্ভ হৈছে। সি তাৰ তামোল কেইজোপালৈ আৰু মাজে মাজে কিছু আঁতৰত চলি থকা থিয়েটাৰৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে। এতিয়া তামোলৰ জুই চাই দাম, গতিকে তামোল চোৰৰ সম্ভাৱনাই বেছি। থিয়েটাৰ বাদ দিয়াৰ পিছৰে পৰা তামোলখিনি তাৰ চোৰে নিব পৰা নাই। 5 বছৰ আগে এদিন ক্লাব ঘৰ সজা ঠাইখিনিত এজোপা প্ৰকাণ্ড আহঁত গছ আছিল। গছজোপা ধুমুহাত উফলি পৰাৰ পিছত গাঁৱৰ ডেকাহঁতে সেই ঠাইত প্ৰগতি যুৱক সংঘ নামৰ অনুষ্ঠানটি গঢ়িলে। এতিয়া চৰকাৰী অৰ্থেৰে ঘৰটো পকী কৰিলে। গছজোপা থাকোঁতে গাঁওখন গহীন গহীন লাগিছিল। নিশা গছজোপাৰ তলেৰে গাঁৱৰ মানুহ অকলশৰে অহা যোৱা কৰিবলৈ ভয়ো কৰিছিল। সন্ধিয়াৰ লগে লগে ডালবোৰত পৰি ফেঁচাই উৰুলি দিছিল। কেতিয়াবা অমংগলীয়া মাতেৰে গাঁওবাসীক চক খুৱাইছিল। গছজোপা উভলি পৰাৰ দিনা গাঁৱৰ মানুহে কিবা নেদেখা বস্তুৰ দৰে বেৰি বেৰি চাইছিল। কোনোৱে ক'লে গছজোপা উভালিল, ভালেই হ'ল, মুকলি হ'ল। কোনোৱে ক'লে গাঁওখন পাতল পাতল হ'ল। যোৱা 5 বছৰৰ ভিতৰত বিজুলী চাকি, টেলিফোনৰ তাঁৰবোৰে গাঁওখন চানি ধৰিলে। বিজুলী চাকিয়ে গাঁওখন পোহৰ কৰিলে। সিহঁতৰ সমষ্টিৰ বিধায়ক, খণ্ড উন্নয়ন বিষয়া আহি প্ৰগতি যুৱক সংঘ উদ্বোধন কৰিলে। সি আঁতৰৰ পৰা চাই আছিল। বিধায়কজনে ভাষণ দিছিল, সমাজৰ প্ৰগতিয়েই দেশৰ প্ৰগতি। প্ৰগতি যুৱক সংঘই সমাজৰ দেশৰ প্ৰগতি কঢ়িয়াই আনক। আগতে গাঁওখনত কাজিয়া পেচাল নাছিল। এতিয়া প্ৰগতি যুৱক সংঘৰ চোতালতে ডেকাহঁতে সৰু সৰু কথাতে কাজিয়া পেচাল কৰে, হতাহতি লাগে। অসৎ উপায়েৰে অৰ্থ উপাৰ্জন কৰা মানুহেই গাঁওখনত বেছি হ'ল। ফণীধৰে থিয় হৈ মঞ্চৰ ফালে চালে। তাৰ ঘৈণীয়েকে চাগৈ ল'ৰা ছোৱালী দুটিৰ লগত লৈ গাঁৱৰ তিৰোতামখাৰ লগত সমিতিয়ে যোগান ধৰা ধান খেৰ সোপাতে বহি থিয়েটাৰ উপভোগ কৰি আছে। ফণীধৰে কেইখোজমান আগুৱাই আহি মঞ্চৰ ফালে চালে। থিয় হৈ থকা দৰ্শকৰ পৰা মঞ্চত চলি থকা দৃশ্যবোৰ ভালদৰে দেখা নাযায়। সি কিছুদূৰ আগবাঢ়ি মাণিক মাষ্টৰৰ পদূলিমুখত ৰৈ গ'ল। মাষ্টৰলৈ মনত পৰিল। 6 মাহ আগে মাণিক মাষ্টৰে ইহলীলা সম্বোধন কৰিলে। মৰাৰ সময়ত তাক মাতি নি কাষত বহুৱাই লৈ ঠোকাঠুকি মাতেৰে কিবা ক'ব খুজিছিল যদিও ক'ব নোৱাৰিলে। হঠাৎ বাকৰুদ্ধ হৈ গ'ল। ফণীধৰে মাণিক মাষ্টৰৰ অন্তিম দৰ্শন পালে। ফণীধৰৰ হাতৰ পৰা লাঠিডাল সৰি পৰিল। মাষ্টৰৰ স্মৃতিয়ে তাক যেন হঠাৎ দুৰ্বল কৰি পেলালে। নিচেই কাষতে থকা খেজুৰ গছৰ মূৰাটোত সি ধৰি ল'লে। মৰাৰ কিছুদিন আগে মাষ্টৰে পদূলিত থকা খেজুৰজোপা কাটি থৈ গৈছিল। এবাৰ স্কুলীয়া ল'ৰা ছোৱালী মুখাই শিলগুটি দলিয়াই খেজুৰ পাৰোঁতে কণ্ঠীৰাম পাঠকৰ ল'ৰাটোৰ মূৰত শিল পৰি হলকা হলকে তেজ ওলাল। তাকে দেখি মাষ্টৰে মনত দুখ পাই ল'ৰামুখা খেজুৰজোপাৰ তলতে জমা কৰি লৈ স্কুলত বুজোৱাৰ দৰে বুজাই কৈছিল, বোপাইহঁত, খেজুৰ গুটিটোতকৈ জীৱনৰ মূল্য অনেক বেছি, গতিকে খেজুৰজোপা কাটি পেলোৱা হ'ব। ল'ৰামুখাই হাত তালি দি সমৰ্থন জনালে। ফণীধৰে মূৰাটোৰ ওপৰত উঠিবলৈ ভৰি এখন তুলি দিলে। থিয় হৈ থকা দৰ্শকবোৰৰ বাবে দৃশ্যবোৰ ভালদৰে দেখা নাযায়। মাইকত বচনবোৰ শুনি সি ভাৱৰীয়াসকলৰ মাতবোৰ ভালদৰে বুজি পালে। ফণীধৰে 2খন ভৰি তুলি মূৰাটোৰ ওপৰত বহি ল'লে। মঞ্চৰ ফালে চালে। এৰা, এইবাৰ ভালদৰে দেখা যাব। ৰংগমঞ্চত কৌৰৱৰ ৰাজসভা বহিছে।
সেনাপতিৰ মৃত্যুত দুৰ্যোধনে হাহাকাৰ কৰিছে। দুৰ্যোধনৰ ভাওদিয়াজন সৰ্বেশ্বৰ দোকানী। সি এই দুখীয়া ৰাইজৰ বাবে চৰকাৰৰ পৰা অহা সস্তীয়া মূল্যৰ চাউল, চেনি, কেৰাচিনবোৰ লুকুৱাই বেছি দামত বিক্ৰী কৰে। তাৰ অভিনয়ত কৃত্ৰিমতা আছে। কৰ্ণৰ ভাওদিয়া মানুহজনক চাবলৈ তাৰ কৌতূহল জনিবিল। সেইজন মহাৰথী কৰ্ণ। সেনাপতিৰ দায়িত্ব শিৰত লৈ পাণ্ডৱ নিধনৰ বাবে দুৰ্যোধনৰ ওচৰত অংগীকাৰ কৰিছে। ফণীধৰে কৰ্ণলৈ স্থিৰ দৃষ্টি নিক্ষেপ কৰিলে। সি মানুহজনক ভালদৰে চিনি পালে। হৰিৰাম পাঠকৰ পুতেক ঘনকান্ত। গাঁৱৰ অভাৱগ্ৰস্ত ল'ৰাবোৰক উচতাই দি সিয়ে তামোল, নাৰিকল আৰু অন্যান্য বয় বস্তু চুৰ কৰাই কম দামত কিনি ৰাখে। সি হেনো ঢেৰ চোৰাং মাল মজুত কৰিও ৰাখে। গাঁৱৰ সকলোৱে জানি শুনিও তাক একো কৰিব নোৱাৰে। তাৰ লগত হেনো সদায় অস্ত্ৰ থাকেই। গাঁৱৰ নিচেই কাষত থকা থানাখনৰ পুলিচ কেইজনে তাৰ লগত একেলগে বহি মদ খায়, চাদা মোহাৰি খায়। ফণীধৰে বেতৰ লাঠিডাল আৰু এহাতে দীঘল নলীয়া দাখন লৈ ঘপকৈ মূৰাটোৰ ওপৰত থিয় হ'ল। তাৰ মঞ্চখন সবাতোকৈ ওখ ওখ যেন লাগিল। সি এক প্ৰকাৰ উত্তেজিত হৈ পৰিল, যেন দীৰ্ঘদিন অন্তৰত গুজৰি গুমৰি থকা তেজাল সংলাপবোৰ বুকু ফাটি চিটি এতিয়াই ওলাই আহিব। ঘনকান্ত হুঁচিয়াৰ, দৰিদ্ৰ শিল্পী হ'লেও মই তোৰ দৰে চোৰ নহয়। ঘনকান্ত হুঁচিয়াৰ, দৰিদ্ৰ শিল্পী হ'লেও মই তোৰ দৰে চোৰ নহয়। মই তোৰ দৰে চোৰ নহয়। নমস্কাৰ।